তই আজি ঘৰত কি খাই আছ? তইচোন জানোৱে মই সদায় ঘৰত মাৰ গালি খাই আহোঁ। গালিটো তই খাৱে বাৰু, মই সেইটো কথা সোধা নাই। ভাত কিহে খাই আছ সেইটো সুধিছোঁ। ভাতটো আলু পিটিকাহে দিলে আজি। মায়ে কৈছে বোলে বজাৰত বস্তু যিহে দাম, সেইটো কাৰণে আলু পিটিকা খালে আজি। অঁ সেইটো বাৰু বাঢ়িছে, বজাৰত দাম বাঢ়িছে বাৰু। আলু পিটিকা খাই আহিছে, হ'ব ঠিকে আছে। অঁ তই কিহে খালি নো বাৰু? মোৰতো আৰু বেয়া, তইতো আলু পিটিকা খাইছ, মই অকল নিমখ তেল আৰু পিঁয়াজে খাই আহিছোঁ। হ'ব দে আৰু এতিয়া জীৱন, ব'ল এতিয়া স্কুল গৈ থাকোঁ। ব'ল ব'ল। আজি অংক ছাৰ নাহে বুলি কোৱা শুনিছোঁ, আহিব নে নাহে জানো, কথাটো সঁচা নে মিছা? অঁ ময়ো শুনিছোঁ নাহে বুলি কোৱা, কি হয় জানো এতিয়া, সঁচাকৈ নে মিছাকৈ? নাহিলে ভাল আকৌ দেই। অঁ নাহিলে ভাল, নহ'লে মাৰহে খাব লাগে এজনৰ ক্লাছত। এইটো ক'লা আহাচোন, ঘূৰি ফুৰিছে আমাৰ ক্লাছৰ সন্মুখত। অঁ এইটো ক'লা নতুনকৈ দেখিছোঁ ঘূৰি ফুৰিছে যে আমাৰ ক্লাছৰ সন্মুখত ঘূৰি ফুৰিছে দেই। মাতি চাওঁচোন ৰ ভাইটি এইফালে। মোক মাতিছে নে? অঁ ভাইটি তোমাকে মাতিছে বোলা। কওক। তুমি আমাৰ ক্লাছৰ সন্মুখত কি কৰি আছা? এনেই ঘূৰি ফুৰিছা যে আমাৰ ক্লাছৰ সন্মুখত। তোমাৰ নামটো কি? মোৰ নাম মনোজ। অঁ মনোজ নেকি? নামটো ভালেই বাৰু। ভাইটি তই ইয়াত কি কৰি আছা? বিচাৰি আছিলোঁ, নেদেখিলোঁ কাৰণে এইফালে ৰখি আছিলোঁ। বোলে ইয়াতে দেখোন এই ভাগৰ ভায়েকে কিবা ক'ব নেকি, এতিয়া আমি জোকাইছিলোঁ। তাকে কি হয় জানো এতিয়া। তহঁতে জোকাইছিলি নি মোৰ ভাইটিক আকৌ? নাই জোকা, আমি তাক নামটোহে সুধিছিলোঁ। অঁ আমি নামটোহে সুধিছিলোঁ, সেইখিনি ঘূৰি ফুৰিছে বোলো ভাইটি তোমাৰ নামটো কি সেনেকৈ সুধিছিলোঁ। ভাইটি জোকাইছিলে নি তোৰ ভাইটি? নাই জোকা, দাদাতে নামটোহে সুধিছিলে। আজি অংক ছাৰ নাহে বুলি শুনিছোঁ, আহিব নে নাহে বাৰু? কোনে ক'লে তহঁতক নাহে বুলি? অংক ছাৰ আহি বহি আছে, এতিয়া নেক্সট ক্লাছটো অংক ছাৰে হ'ব আকৌ। চেছ তেনেহ'লে আজিও মাৰ খাম। খাবি ভাইটি তই যা দে, মই যাওঁ ক্লাছলৈ যাওঁ। অঁ যোৱা বাই। আজিও আকৌ মাৰ খাম, ব'ল ক্লাছলৈকে যাওঁ। ব'ল